বলক আজি বনাম পালেং শাক বিলাহীৰ সৈতে মাছৰ জোল। যোৱাকালি ধুনীয়াকৈ একদম ভণ্টিহঁতৰ ঘৰৰ পৰা লৈ আহিছোঁ, আজি বনাম। পালেং শাকখিনি দেখিছেনে বাৰু? ইমান ধুনীয়া ফ্ৰেছ হৈ আছে নহয়। যোৱাকালি ভণ্টিহঁতৰ ঘৰৰ পৰা ছিঙি আনিছিলো। মই ৰাতিটো চালনী এখনতে বাহিৰত একদম নিয়ৰ খুৱাই থৈছিলো। সেয়া ধুনীয়া একদম ফ্ৰেছ হৈ আছে। ভণ্টিয়ে একদম গোবৰ সাৰ দি ধুনীয়াকে খেতি কৰিছে, ইমান ধুনীয়া হৈছে নহয়। আৰু এতিয়া যিহেতু ঠাণ্ডা ছিজনতে পালেং শাক ওলাই নহয় নে? গতিকে ছিজনটো নাযাওঁতে ধুনীয়াকে এসাঁজ বনাই খালো। আৰু যদি আপোনালোকে বনাই খোৱা নাই, এবাৰ নিশ্চয় বনাই খাব, খাবলৈ খুবেই টেষ্টি হয়। শাকখিনি মই ধুনীয়াকে 4-5 মান ধুই একদম মিহি মিহিকে কাটি ললো। আলু এটা দিছো, আলু এটা ধুনীয়াকে দীঘল চাইজত পাতল পাতলকে কাটি লৈছো। লগতে বিলাহী তিনিটাও কাটি ললো। আৰু সেই ধনিয়া পাতো মানে ভণ্টিহঁতৰ ঘৰৰে হয়, এইখিনিও ধুনীয়াকে কাটি লৈছো। আৰু আনফালে হ'ল এয়া চন্দা মাছ, মানুহজনে ৰাতিপুৱাই গৈ বজাৰৰ পৰা লৈ আহিছেগৈ। মানুহজনে জানে যে মই চন্দা মাছ ভাল পাওঁ, সেইকাৰণে চন্দা মাছকে লৈ আহিছে। মাছখিনি নিমখ হালধি লগাই ললো। আনফালে এটা কেৰাহীত মই প্ৰয়োজন মতে মিঠাতেল দি মাছখিনি ফ্ৰাই কৰি ল'ম। চন্দা মাছত বহুত তেল ওলাই, গতিকে মই তেল কমাই দিছো। সেই তেল চতা দিছো নহয়, সেই তেল চতাৰ পৰাই আৰু অলপ তেল ওলাব। সেই গতিকে মই কমাই পেলাই ধুনীয়াকে ফ্ৰাই কৰিছো। মাছখিনি লুটি আনটো লুটিও ধুনীয়াকে ফ্ৰাই কৰি ললো। এতিয়া এখন কাঁহীত উলিয়াই লৈছো। একেখিনি তেলতে মই আলুখিনিও ফ্ৰাই কৰি ল'ম। অকনমান নিমখ দিছো, ইয়াতে হালধি নিদো, যিহেতু মাছখিনি ফ্ৰাই কৰোতে তেলত অকনমান হলে হালধি আছে, গতিকে হালধি নিদো। আলুখিনি ৰঙচুৱা হোৱাকে অকনমান ফ্ৰাই কৰি ললো। এতিয়া পাঁচফোৰণ কেইটামান দিছো, লগতে কাটি লোৱা পিঁয়াজখিনি দি কিছু সময় এনেধৰণে লৰাই ভজাৰ পিছতে খুন্দি লোৱা নহৰু অকনমান দি দিছো। নহৰুখিনি কেঁচা গোন্ধ যোৱাৰ পাছতে অকনমান হালধি পাউডাৰ দিছো, অকনমান জিৰা পাউডাৰ দিছো। এইখিনি ধুনীয়াকে ভাজি ললো। লোৱাৰ পিছতে কাটি লোৱা শাকখিনি দি দিছো। প্ৰয়োজন মতে আৰু অলপ নিমখ দি এইখিনি লুটিয়াই একদম তল ওপৰ কৰি ধুনীয়াকে লৰাই ভাজি আছো, ঢাকোন লগাই। ইয়াত দেখিছেনে ধুনীয়াকে কমি আহিছে শাকখিনি। আৰু এতিয়া মই দি দিছো আলুখিনি। শাকৰ পৰা অকনমান পানী ওলাব, সেই পানীখিনিয়ে মানে আলুখিনি ধুনীয়াকে সম্পূৰ্ণভাৱে সিজি যাব। তাৰ পাছতে মই কাটি লোৱা বিলাহীখিনিও দি দিলো। বিলাহীখিনি দিয়াৰ পাছতে ধুনীয়াকে ভাজি ললো। যেতিয়া বিলাহীখিনি গলি গৈছে, তেনেকুৱাতে মই দি দিছো পানী। প্ৰয়োজন মতে পানী দি মাছখিনি দি দিছো। মাছখিনি 10-15 মিনিট উতলাৰ পাছতে কেইটামান কেঁচা জলকীয়া দিছো, জালুকৰ গুৰি অকনমান, জলকীয়া গুৰি দি এইখিনি কিছু সময় উতলাই ললো। 2 মিনিট মান উতলাই লোৱাৰ পাছতে একেবাৰে শেষত মই ধনিয়া পাত দি দিছো। এয়া লাহে লাহে ৰেডি হৈ আহিছে পালেং শাকৰ সৈতে মাছৰ জোল। যদি আপোনালোকে এনেধৰণে বনাই খোৱা নাই, এবাৰ নিশ্চয় বনাই খাব, খাবলৈ খুবেই টেষ্টি হয়। এতিয়া মই দুপৰীয়া থালিখন ধুনীয়াকে সজাই লৈছো। একদম ভাজি চাজি একো নবনালো আজি। এখন তৰকাৰীয়ে ভাতকেইটা খাই দিলো। এইফালে যাব লাগে আমি, ল'ৰাটো, মই, মানুহজন। একদম ধুনীয়াকে পটাপটকে বনাই মেলি খাই ৰেডি হৈ একদম ওলাই গলো। এইখন আঞ্জা বনালে আপুনি গৰমে গৰমে পৰিবেশন কৰিব। গৰমে গৰমে পৰিবেশন কৰিলে সোৱাদটো দুগুণ লাগে। আৰু যদি ঠাণ্ডা হৈ যায়, খাবলৈ ইমান এটা ভাল নালাগে। মই আকৌ গৰমে গৰমেহে বেছি ভাল পাওঁ। সেই গতিকে গৰমে গৰমে পৰিবেশন কৰি ধুনীয়াকে একদম তৃপ্তিৰে এসাঁজ খালো। এইখিনিতে এটা কথা কওঁ, যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহিলোঁ, বাই।